নমস্কাৰ যিসকল বন্ধু বান্ধৱীয়ে অকল 12 পাছ কৰিছে তেওঁলোকৰ বাবে এয়াৰপোৰ্টত চাকৰি লাভ কৰাৰ সুযোগ আহিছে। এয়াৰপোৰ্ট অথৰিটিৰ ফালৰ পৰা সিকিউৰিটি এছিষ্টেণ্টৰ বহুখিনি পদ মুকলি হৈছে। এই পদবোৰৰ কাৰণে কোনো ধৰণৰ ৰিটেন এক্সাম অনুষ্ঠিত নহয়। আপোনালোকে অকল 12 পাছ কৰিলে ইয়াতে এপ্লাই কৰিব পাৰিব। অকল এটা ইণ্টাৰভিউৰ জৰিয়তে লাভ কৰিব পাৰিব এয়াৰপোৰ্টত চাকৰি। সো কোনে কোনে আবেদন কৰিব পাৰিব, কি ডকুমেণ্টছ লাগিব, পাৰ্চেণ্টেজ কিমান লাগিব, এই সবিশেষ তথ্য জানিব পাৰিব এই ভিডিঅ'টোৰ জৰিয়তে। সো ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু তাৰ আগতে আপুনি যদি আমাৰ চেনেল নতুনকৈ ভিজিট কৰিছে তেনে এনেকুৱা ধৰণৰ জব ৰিলেটেড আপডেটসমূহ সদায় পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থওক। তো বন্ধুসকল আজিৰ এই পদবোৰ আহিছে AI ক্লাছ এছিষ্টেণ্ট সিকিউৰিটি ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা। সো আপোনালোকে চাব পাৰে ইয়াৰ বাবে টোটেল ভেকেঞ্চি আছে 436টা ভেকেঞ্চি আছে, যিবোৰ পদৰ বাবে ইতিমধ্যে অনলাইন এপ্লাই চলি আছে। আপোনালোকে যদি এয়াৰপোৰ্টত চাকৰি কৰিব বিচাৰে তেনেহ'লে আপোনাৰ বাবে এটা বহুতে ভাল সুযোগ। এই পদবোৰত নিযুক্তি লাভ কৰাসকলে গোটেই ভাৰতবৰ্ষতে নিযুক্তি লাভ কৰিব। যিমানবোৰ এয়াৰপোৰ্ট আছে তেওঁলোকৰ এই AI কোম্পানীৰ আণ্ডাৰত যিমান এয়াৰপোৰ্ট আছে তাতে আপোনালোকে নিযুক্তি লাভ কৰিব। আৰু ইয়াৰ বাবে দৰমহাটো আপোনালোকে ভালে দৰমহা পাব। প্ৰথম বছৰত পাব 21,500 টকা ফিক্সড, দ্বিতীয় বছৰ এনেকৈ বাঢ়ি থাকিব লাহে লাহে। তো আপোনালোকে ইয়াতে চাই ল'ব পাৰিব। আৰু ইয়াৰ বাবে আটাইতকৈ ভাল কথাটো হৈছে যে আপোনালোকে ইয়াত এপ্লাই কৰিব হ'লে আপুনি অকল 12 পাছ কৰি ইয়াতে এপ্লাই কৰিব পাৰি। লগতে আপুনি যদি 12ত অকল 60% মাৰ্ক পাইছে জেনেৰেল কেটেগৰীৰ বাবে আপুনি ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু যি ST OBC সকলে যদি অকল 55% মাৰ্ক পাইছে হায়াৰ ছেকেণ্ডেৰীত অৰ্থাৎ 12ত তেতিয়াহ'লে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। ইয়াৰ বাবে আপোনালোকে ইংলিছ আৰু হিন্দী ক'ব জনা হ'ব লাগিব। এই পদবোৰৰ কাৰণে এজ লিমিটটো হ'ব আপোনাৰ জেনেৰেল কেটেগৰীৰ বাবে মিনিমাম 18 বছৰ আৰু মেক্সিমাম 27 ইয়াৰ্ছ হ'ব। তাতকৈ বেছি হ'লে আপোনালোকে ইয়াতে আবেদন কৰিব নোৱাৰিব। কিন্তু যদি আপোনালোকে ST OBC MOC পায় তেনেহ'লে বাকী চাকৰি যেনেকৈ এজ ৰিলেক্সেশ্যন পাই যায় ঠিক তেনেকৈ ইয়াতেও আপোনালোকে এজ ৰিলেক্সেশ্যন পাই যাব। এই পদবোৰত এপ্লাই ইতিমধ্যে চলি আছে যোৱাকালিৰ পৰা। আৰু ইয়াতে আপোনালোকে অৰ্থাৎ 20 অক্টোবৰৰ পৰা আৰম্ভ কৰি 15 নৱেম্বৰলৈকে ইয়াৰ আবেদন প্ৰক্ৰিয়া চলি যাব। সো আপোনালোকে যিসকলে অকল 12 পাছ কৰিছে আৰু 60% মাৰ্ক আছে তেওঁলোকে ইয়াতে আপোনালোকে অতি সোনকালে এপ্লাই কৰি ল'ব পাৰে ভিডিঅ'টো চোৱাৰ পিছত। এই পদবোৰত চিলেকশ্যন লাভ কৰিবলৈ আপোনালোকে 12 পাছ মাৰ্কশ্বিটৰ সৈতে আবেদন কৰিব লাগিব। তাৰ পৰা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মাতিব, ফোনত আপোনালোকে ডাইৰেক্ট কল কৰিব। মাৰ্কবিলাক আপোনাৰ যেতিয়া শ্বৰ্ট লিষ্ট হ'ব সেই শ্বৰ্ট লিষ্টৰ অনুযায়ী আপোনাক ডাইৰেক্ট কোম্পানীৰ ফালৰ পৰা বা এই AI ক্লাছৰ চিকিউৰিটি এছিষ্টেণ্ট তাৰ বৰ্ডৰ ফালৰ পৰা আপোনাক নিশ্চয় কল কৰিব। আৰু এই পদবোৰত এপ্লাই কৰাৰ কাৰণে আপোনাক কিছুমান ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। সেই ডকুমেণ্টছবোৰ হৈছে আপোনাৰ আধাৰ কাৰ্ড লাগিব, লগতে এডুকেশ্যন কোৱালিফিকেশ্যন গোটেইখিনি লাগিব, লগতে আপোনালোকৰ পাছপোৰ্ট চাইজ ফটো লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব। যদি আপোনালোকে ST OBC MOC হয় মোবাইল নাম্বাৰ ইমেইল আইডিটো বহুত ইম্পৰ্টেণ্ট হয়। এই গোটেইখিনি সৈতে আপোনালোকে ইয়াতে এপ্লাই কৰিব। তাৰপিছত আপোনালোকৰ কাৰণে তাৰ পৰা আপোনালোকৰ ডাইৰেক্ট কণ্টেক্ট কৰিব কোম্পানীৰ বা এই এয়াৰপোৰ্টৰ ফালৰ পৰা। চ' ইয়াতে আপোনালোকে এপ্লাই কৰিব হ'লে অনলাইনত এপ্লাই কৰিব লাগিব। তাৰ বাবে আপোনালোকে যিখিনি প্ৰয়োজনীয় লিংক সেই লিংকখিনি আমাৰ ডিছক্ৰিপশ্যনত দিয়া থাকিব, তাৰ পৰা গৈ আপোনালোকে সুন্দৰকৈ এপ্লাই কৰি ল'ব পাৰিব। চ' যদি আপোনালোকে বিচাৰে যে কেনেকৈ এপ্লাই কৰিব লাগিব সেইখিনি প্ৰচেছ দেখুৱাল তেন্তে নিশ্চয় দেখাই দিম। কিন্তু এই পদবোৰত এপ্লাই কৰিব হ'লে আপোনালোকে জেনেৰেল কেটেগৰী লোকসকলে এটা ফিজ পে'মেণ্ট কৰিব লাগিব। এইটো হৈছে আপোনালোকৰ জেনেৰেলৰ কাৰণে 500 টকা, ST OBC আৰু EWS কাৰণে 100 টকা আৰু ST EWS ফিমেলৰ কাৰণেও 100 টকা। চ' আপোনালোকে যিসকলে আনৰিজাৰ্ভ আৰু OBC তেওঁলোকে আপোনালোকে 500 টকা ফিজ ইয়াতে পে'মেণ্ট কৰিব লাগিব। কিন্তু EWS থাকিলে আপোনালোকে ইয়াতে 100 টকাৰ সৈতে আপোনালোকে আবেদন কৰিব পাৰিব। চ' যদি ভিডিঅ'টো ভাল লাগিছে এনেকুৱা ধৰণৰ আৰু আমি কেনেকৈ আবেদন কৰিব তাৰ বিষয়ে নিশ্চয় জনাই দিম। এইখিনি হৈছে আপোনালোকৰ অফিচিয়েল ৱেবছাইট। ইয়াৰ পৰা আপোনালোকে গৈ কিনে ইয়াতে এপ্লাই কৰিব পাৰিব। তাৰ কাৰণে আপোনাৰ অফিচিয়েল ৱেবছাইটটো মই তলত দি দিম। চ' তাৰ পৰা চাই ল'ব পাৰিব। তো আজি আছিলে এইখিনি গুৰুত্বপূৰ্ণ আপডেট। যদি ভিডিঅ'টো ভাল লাগিছে ইয়াতে লাইক কৰি দিব, কমেণ্ট কৰি দিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগ পাম নতুন এটা এনেকুৱা ধৰণৰ জব ৰিলেটেড আপডেটসমূহৰ সৈতে। তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। জয় অসম।